हेलो गाइस की खबर आशा राखिছোঁ सबरे खबर ভাল এতিয়া বাজিছে 10টা অলপ ব্যাডমিন্টন খেলি আইলো ঘৰত যাম এতিয়া আৰু মস্তি বৰষুণ দি আছে মানে এনেকে চাই আছো মানে গাড়ীও চাব লাগে না পিছফালে ঠিক আছে আচ্ছা মই কি কৈছো মোৰ এটা হিন্দী চেনেল আছে তাতে ধুনীয়া ধুনীয়া ব্লগ আহি থাকে আজিও মই কৰবাত গৈছিলো হা মানে গৈছিলো মানে মিঠিবাই কলেজ ইয়াত যিবিলাক ষ্টাৰ আছে নহয় জন আব্ৰাহাম অজয় দেৱগন সবেই তাৰমানে বিদ্যা বালন সবেই সেই কলেজখনতে পঢ়া তাৰমানে মুম্বাইৰ ফেমাছ কলেজ আৰু সবে পঢ়িব খুঁজে সেই কলেজখনতে ঠিক আছে সেই ব্লগটো বনাইছোঁ হিন্দী চেনেলটোত যাই বঢ়িয়াকৈ চাব ঠিক আছে মোৰ আছে ইয়াতে অসমীয়া চেনেলটোতে মানে উল্লেখ কৰা আছে হিন্দী চেনেলটো ঠিক আছে মই আছোঁ মুম্বাইত ঠিক আছে মুম্বাইত মই মাজে মাজে আপডেট দি থাকোঁ এইটো বহুত দিনৰ মূৰত আপডেট দিলোঁ ভাবিছোঁ এনেকুৱা সৰু সৰু আপডেট অলপ দি থাকিম ঠিক আছে তেতিয়া মজা আহিব মানে হিন্দী চেনেলটো মই হেৰি কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইকো কৰিব এইটোও কৰিব অসমীয়াটো মানে ইয়াতো ছাবস্ক্ৰাইব বেছি হ'লে ধুনীয়াকৈ ইয়াতো মই ভিডিঅ' দি থাকিম ঠিক আছে বৰষুণৰ কথা উল্লেখ কৰিলোঁ মাত্ৰ বৰষুণ বন্ধই হৈ গ'ল মই বোলো অলপ ভিজি যাওঁ আজি নহ'বই এতিয়া মানে আৰে কি কৈ আছোঁ মাজে মাজে কথা ক'লে ভুল হৈ যায় ভুল মানে হিন্দীতে কৈ থকা যায় না বেছিভাগ ঠিক আছে সেইকাৰণে অলপ মিষ্টেক হৈ যায় ঘৰত গ'লে আৰু চব ঠিক হৈ যায় কাৰণ ঘৰত এনি টাইম অসমীয়াই চলি থাকে না ইয়াত আৰু নচলেই তাৰমানে মোক ক'লেও কোনোবা আহি গ'লে আৰু হিন্দী হৈ যায় ঘৰত আৰু কি জানানে প্ৰব্লেম নাই ঘৰত তাৰমানে ঘৰত এইকাৰণে প্ৰব্লেম নাই মাহঁত আছে ভাগিনীহঁত আছে বা ভাইহঁত আছে বা সৰু বাচ্চাটো আছে চব অসমীয়াতে কথা কৈ থাকোঁ নে তো অসমীয়া ওলাই থাকে তাতে কোনো প্ৰব্লেমেই নহয় বা হিন্দী নাহেই মোৰ অসমীয়া ক'লে কিন্তু ইয়াত আৰু উল্টা হৈ যায় ইয়াত মানে কি এনি টাইম 99% মানে হিন্দী মাজতে 1% মাজে মাজে অসমীয়া ক'ব লগা হয় সেইকাৰণে মাজে মাজে ভুল হৈ যায় ভুল মানে সেই নহয় আননয়িংলি তাৰমানে হিন্দী শব্দটো আহি যায় ঠিক আছে চ' এতিয়া বৰষুণ কমিলে কি দেখাম মই ভাবিছিলোঁ অলপ বৰষুণত ভিজি ঘৰত যাওঁ দেখাওঁ বঢ়িয়াকৈ ঠিক আছে আৰু মোৰ হেৰি কি বুলি কয় হিন্দী চেনেলটো চাব সেইটোৱে মোৰ মেইন চেনেল ঠিক আছে এইটো মই অসমৰ কাৰণে খুলিছোঁ ঠিক আছে অসমীয়া যিহেতু মুম্বাইত আছোঁ কিবা কিবি আপডেট দি থাকিম এইটোতো ঠিক আছে মানে এইটো সঘনাই নহ'ব আৰু মাজে মাজে আহি থাকিব কিবা কিবি এইখিনি আৰু লক্ষণৱালা বেক ৰোড বুলি কয় লক্ষণৱালা মাৰ্কেটৰ পিছফালে বেক ৰোডৰ এৰিয়া মানে বেছিভাগ ইয়াত মানুহবিলাক ৱক বা জগিং কৰি থাকে আৰু এইবিলাক যে বিল্ডিং আছে মানে অলমষ্ট এইবিলাকত প্ৰায় টিভি আৰ্টিষ্ট বা কিবা কিবি ফিল্ম আৰ্টিষ্ট চব থাকে এইবিলাকত চ' এতিয়া মই যাই আছোঁ আৰু বৰ্তমান অসমৰ পৰিস্থিতি অলপ বেয়া চাৰিওফালে বানপানী মোৰ ঘৰৰ পিনেও উঠিছে মোৰ ঘৰ ৰঙিয়াত তো মোৰ ঘৰৰ পিনেও বানপানী একদম অৱস্থা মানে কাহিলে আৰু ঠিক আছে অলপ সাৱধানে চলিব হয়নে পানী যিহেতু বাঢ়ি আছে অলপ চাই চিতি চলিব লাগিব তো গাইজ মই এতিয়া লক্ষণৱালা বেক ৰোডত আছোঁ আৰু এইটো হ'ল শ্ৰীদেৱীৰ ঘৰ এই যে হোৱাইট ঘৰটো এইটো আৰু তাৰ কাষত আৰু এটা আছে য'ত লাইট জ্বলি আছে আৰু দিৱালত এই দুটা শ্ৰীদেৱীৰ ঘৰ এইটো চ' আগত ভাবিলেই অসম্ভৱ লাগে না শ্ৰীদেৱী মিথুন অনিল কাপুৰ এইবিলাক ক'ত থাকে বা কেনেকৈ থাকে যেতিয়া আমি গাঁৱত থাকোঁ ন এইবিলাক কথা ভাবি আচৰিত আৰু এতিয়া মানে কি সদায় মই আহি থাকোঁ এই ৰাস্তাৰে শ্ৰীদেৱীৰ ঘৰ মই সদায় দেখা পাওঁ অলমষ্ট হয় ন মৰি গ'ল বেচাৰী মোৰ ফেভৰেট এক্ট্ৰেছ আছিল তো এতিয়া সৰু কথা কিন্তু এক্সাইটিং এইবিলাক লাইফত হয় ন এতিয়া মই কিমান ব্লগ বনাইছোঁ কেতিয়াবা অনিল কাপুৰৰ ঘৰত গ'লোঁ কেতিয়াবা অজয় দেৱগন বা অক্ষয় কুমাৰ বা শ্বাহৰুখ খান সলমান খান এই ব্লগবিলাক বনাই থাকোঁ ব্লগবিলাক চাব যদি ইণ্টাৰেষ্টেড হয় না এনেই ভাল লাগে না আমাৰ নিজৰ প্ৰিয় চেলিব্ৰিটিৰ বস্তুবিলাক চালে ঘৰবিলাক চালে বা ক'ত কি জেগাত আছে হয়নে কেনেকৈ সিহঁতে সেই হেৰিটো পালে নে ষ্টৰটো ঠিক আছে ব্লগবিলাক চাব এতিয়া মই যাই আছোঁ ঘৰত অ'কে চ' আজি বহু দিনৰ মূৰত মই লক্ষণৱালা মাৰ্কেটেৰে গৈ আছোঁ নহ'লে মই পিছফালেৰে এনেকৈ ওলাই যাওঁ ঠিক আছে আজি এনেই অলপ ওলাই আহিলোঁ বৰষুণ হ'ব বুলি আশা কৰি থাকিলেও বৰষুণে নহ'ল বৰষুণ হ'ব কিন্তু এনেকুৱাকৈ বৰষুণ হ'ব তাৰমানে লাষ্টত কৈ দিব লাগিব ভাই প্ৰভু বন্ধ কৰ এনেকুৱা বৰষুণ হ'ব মুম্বাইত মানে 3 মাহ কণ্টিনিউ ষ্টাৰ্ট হ'ব আৰু এইবাৰ অলপ লেট হ'ল কিন্তু হোৱাটো খাটাং মহিন্দ্ৰা থাৰ ওৱান অফ মাই ফেভৰেট কাৰ মহিন্দ্ৰা কিন্তু ভাল কাম কৰিছে এইটো ঠিক আছে তো গাইজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ব্লগবিলাক চাই থাকিব মোৰ তেতিয়া ভাল লাগিব কাৰণ ব্লগ বনাই এতিয়া লাগিছে মজা ঠিক আছে ব্লগবিলাক চাই থাকিব গুড নাইট বাই টেক কেয়াৰ সব বাত খেৰ